তুমি বনোৱাখন মই কৰোঁ। আমাৰ এইটো আছামিজ কিটচেনৰ ভিডিঅ'। সৰহ নিদিবা আইকনি, কমাই কমাই দিয়া। কমাই দিয়া, সৰহ দি দিছা। মাঘৰ বিহু উপলক্ষে আমাৰ নয়নমণি শইকীয়াই পিঠা পুৰি আছে। মপি কাষতে ফেটলেঙা দি বহি আছে। সেইজনী কওক আকৌ, সেইজনী নোৱাৰে বুলি কওক আকৌ। এইটো ভিডিঅ' মই এতিয়া লগালগ ইউটিউবত দিমেই। আৰু যি ভাল লাগে ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু তাৰপিছত থকা মানে ছাবস্ক্ৰাইব কৰি দিব। তাৰ কাষতে থকা বেল আইকনটো দবাই দিব। বেছি দীঘল ভিডিঅ' নিদিওঁ যেনিবা আৰু সৰু ভিডিঅ' এটা দি দিছোঁ আৰু নতুন বছৰ বুলি। তাৰমানে আমাৰ এটা চেনেল খুলি থৈছোঁ আছামিজ কিটচেন। ৰং চাইছে ৰং। দিম পুৰিবলৈ দিম। পুৰিম। মই পুৰি চাওঁ দিয়া এটা। ফকেনে উঠি দিম দেই, এনেই ফ্ৰাইটো কৰি চাওঁ। এয়া মই প্ৰথম পিঠা পুৰিবলৈ শিকিছোঁ দেই ৰাইজসকল। ভাল হৈছেনে বাৰু? একদম বঢ়িয়া। পাৰিম আৰু চাগে ন? বহাগ বিহুলৈ ধুনীয়া হ'বগৈ। বহাগ বিহুলৈ পাৰিমগৈ আৰু। হেৰি এতিয়া দেৰি চেৰি মোকে নমাই দিয়কচোন। বিস্কুট লাগিব আৰু লাগে মোক আৰু লাগে।